নমস্কাৰ প্ৰিয় বন্ধুসকল, আমি কিছুমান কাম 20 বছৰমান হোৱাৰ আগতেই জানিব লাগে। অৰ্থাৎ আমাৰ যোনখিনি যুৱ অৱস্থা বুলি কয় সেইখিনি সময়ত কিছুমান কথা জনাটো বহুত দৰকাৰী। আহক আজি সেই বিষয়ে আলোচনা কৰোঁ, কোনবোৰ কথা আমি জনা দৰকাৰী। বলক তেন্তে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। মানুহৰ যুৱ অৱস্থাটো এনেকুৱা অৱস্থা য'ত সকলোকে ভাল লাগে, কিন্তু আপুনি এই কাম বাসনাৰ পৰা নিজকে মুক্ত কৰিব লাগিব। আপুনি যদি নিজৰ কাম বাসনাক কণ্ট্ৰল কৰিব নোৱাৰে, আপোনাৰ যুৱ অৱস্থা অথলে যাব। দ্বিতীয়টো হৈছে ক্ৰোধ নামে চাণ্ডাল বুলি কোৱা হয়। গতিকে ক্ৰোধ কৰাৰ পৰা বিৰত ৰাখক, কাৰণ ক্ৰোধ কৰিলে আপোনাৰ দেহৰ অনিষ্ট হোৱাৰ লগতে মনৰো বিভিন্ন অনিষ্ট হয়। তৃতীয় বস্তুটো হৈছে লোভ অতি বেয়া, কাৰণ লোভে পাপে মৃত্যু বুলি কোৱা হয়। যিকোনো বস্তুৰ প্ৰতি লোভ আপোনাৰ অতিমাত্ৰা হ'লে সেয়া বেয়া হয়। চতুৰ্থতে সোৱাদ লগা ভোজন, অৰ্থাৎ আজিকালি যুৱকসকলে বা যুৱতীসকলে বিভিন্ন জিভাত লগা বস্তু খাই ভাল পায়। ধৰক চাওমিন, ম'ম' আদি, যিবোৰ আমাৰ শৰীৰত নালাগে, এইবোৰ অযথা বস্তু খোৱা যায়। কিন্তু আপোনাৰ শৰীৰত লগা বস্তুৱে সদায় খাব লাগে, পুষ্টিকৰ আহাৰ, যাতে আপোনাৰ শৰীৰ স্বাস্থ্যৱান হৈ থাকে। পঞ্চমতে আজিকালি যুৱক যুৱতীসকল ফেশ্বনৰ প্ৰতি আগ্ৰহী হোৱা দেখা যায়। এইবোৰ অতি বেয়া কথা, কাৰণ কিছুমান বস্তু আপোনাৰ সমাজত শোভা নাপাব পাৰে। গতিকে আপুনি আপোনাৰ এটা এনেকুৱা ভাৱমূৰ্তি ৰাখক যাতে আপোনাক মানুহে একো ক'ব নোৱাৰে। কিছুমানে ফেশ্বনৰ চখত কিছুমান ওলোটা কাম কৰা দেখা যায়, যিবোৰ পিছত তেওঁলোকে বেয়া কথা শুনিব লগা হয় বা মানুহৰ কিছুমান তিৰস্কাৰৰ বলি হ'ব লগা হয়। ষষ্ঠতে মনোৰঞ্জন, কিছুমান আজিকালি যুৱক যুৱতীসকলে কেৱল মনোৰঞ্জনৰ কামতে ব্যস্ত হৈ থাকে বা মোবাইলটো টিপি থাকে, এনেকুৱাটো একদম ভাল নহয়। সপ্তমতে দৰকাৰী টোপনি, অৰ্থাৎ আপোনাৰ যদি ভালদৰে কাম কৰিব মন আছে বা জীৱনত সফল হ'ব মন আছে, আপুনি আপোনাৰ ভাল খাদ্য, ভাল পঢ়া শুনাৰ লগতে এটা ভাল টোপনি দৰকাৰ হয়। কাৰণ এটা সুস্থ দেহতে সুস্থ মন থাকে, আৰু পাৰিলে আপুনি 6-7 ঘণ্টা টোপনি ভালদৰে যদি নকটায় তেনেহ'লে জীৱনত সফল হ'ব নোৱাৰিব। অষ্টমতে তথা অন্তিমতে সকলোৰে প্ৰতি সেৱা ভাৱ ৰখা, সকলোৰে প্ৰতি সেৱা ভাৱ ৰাখিব আৰু মৰম ভাৱ ৰাখিব। এনে কৰিলে জীৱনত সফল হ'ব পাৰিব। বন্ধু বান্ধৱীসকল, এই 8টা কথা মহা পণ্ডিত চাণক্যই কৈছিল, যিকেইটা কথা আমি যুৱ অৱস্থাত মনত ৰাখিব লাগে, আৰু পাৰিলে এইবোৰ কথা আমি যুৱ অৱস্থা অহাৰ আগতেই গম পোৱাটো অতি দৰকাৰী। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো নিশ্চয় ভাল পালে। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু লগতে সদায় এনেধৰণৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।